নিজৰ ভৱিষ্যতক বৰ্তমানত দেখাই অতীতলৈ গুচি যোৱা মানুহজনক শেষৰবাৰৰ বাবে আমি প্ৰত্যেকেই চাবলৈ যাম। আজি 3 দিন আগত মুকলি হোৱা সেই জুবিন দাৰ শেহতীয়া ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ ট্ৰেইলাৰটো চাই আচলতে এই ভিডিঅ'টো বনাবলৈ সাহস বিচাৰি পোৱা নাছিলোঁ। কি আছিল সেই লাষ্ট চিনটোত? আচলতে তেওঁ আগতে কৈ থৈ গৈছিল যে মই যি লিখোঁ, মই যি কৰোঁ, মই যি ভাবোঁ সেয়া সময়ৰ লগত মিলি যায় আৰু তেনেকৈ চাগে এদিন মই মৰিও যাম। কিন্তু সেই কথাবোৰ শুনি আমি তেতিয়া সিমান গুৰুত্বই দিব পৰা নাছিলোঁ। বিশ্বাসে নহৈছিল যে ইমানেই মিলি যাব, তেওঁৰ জীৱনটোৱেই কিবা বেলেগ টাইপ হৈ থাকিল লাষ্টত যায়। আচলতে প্ৰত্যেকেই বিচাৰিছিল যাতে জুবিন দা নিজৰ আত্মজীৱনীখন লিখি থৈ যায়, যিটো অসম্পূৰ্ণ হৈ ৰ'ল। তেওঁ নিজে লিখিম বুলিও কৈছিল যে ইউকেলিপ্টাছ। কিন্তু এই যি 2 মিনিটৰ আমি ৰৈ ৰৈ বিনালেৰ সেই ট্ৰেইলাৰটো দেখিছোঁ, তাত সেই ৰাহুলৰ ৰূপত জুবিন গাৰ্গৰ আদৰ্শৰে বহিঃপ্ৰকাশ ঘটা এজন শিল্পীৰ, এজন আৰ্টিষ্টৰ জীৱন দেখিবলৈ পাম। সেই 2 মিনিটৰ সেই ভিডিঅ'টোৱে সকলো কথা আমাক সিমানখিনি বুজিবলৈ এটলিষ্ট উপলব্ধি কৰিছে যে ৰাহুলজন জুবিন গাৰ্গতকৈ কোনো গুণেই কম নহ'ব চাগে। আৰু যিজন আৰ্টিষ্ট সমাজে বিচাৰে, যিজন আৰ্টিষ্ট আমাৰ জুবিন দা আছিল। আৰু ৰৈ ৰৈ বিনালেৰ সেই চৰিত্ৰটোৱে ৰাহুলে সমাজক আৰ্টিষ্টৰ পলিটিক্স শিকাই থৈ যাব যে আৰ্টিষ্ট সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। এই সকলোবোৰ কথা আমাক ৰৈ ৰৈ বিনালে শিকাই থৈ যাব। বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে জুবিন গাৰ্গৰ স্থিতিক লৈ, জুবিন দাৰ ফিলচফিক লৈ বিভিন্নজনে বিভিন্ন কথা কৈছে সামাজিক মাধ্যমত। কিন্তু তেওঁ যিহেতু নিজে আত্মজীৱনীখন লিখি থৈ যোৱা নাই, গতিকে তেওঁক আমি জনাৰ, তেওঁৰ স্থিতিটো জনাৰ, তেওঁৰ ফিলচফিবোৰক জনাৰ কেৱল আমাৰ হাতত দুটামানে সমল আছে। তেওঁ কৰা সৃষ্টিবোৰ আৰু বিভিন্ন স্থানত তেওঁ দিয়া মন্তব্যবোৰ। তাৰ বাহিৰে আমাৰ হাতত বেলেগ কোনো সমল নাই। আমি সেইবোৰৰ দ্বাৰাই জুবিন দাৰ স্থিতিক, জুবিন দাৰ পৰিস্থিতিক, জুবিন দাৰ ফিলচফিটোক বুজিব ট্ৰাই কৰিব লাগিব। আমাৰ জুবিন দাই সকলো বক্তব্যত সদায় অসমখনক অসম বুলিয়ে কৈছিল। কোনো জাতি ধৰ্মৰে অসমখনক কেতিয়াও কোনো বক্তব্য আগবঢ়োৱা নাছিল। কিন্তু সংস্কৃতিৰে পৰিপূৰ্ণ এই গোটেই সাঙুৰ খাই থকা ব্যৱস্থাটোক, এই গোটেই অসমখনৰ সেই সংস্কৃতিৰে বান্ধ খাই থকা বস্তুটোক জুবিন দাই বহুত ভাল পাইছিল। আমি জুবিন দাৰ স্থিতিক, জুবিন দাৰ পৰিস্থিতিক কেতিয়াও ঢুকি নাপাওঁ। আনকি গৰিমা বৌও কৈছে যে মই আচলতে ইমান দিন গমেই পোৱা নাছিলোঁ যে মই এজন ভগৱানৰ লগত আছিলোঁ। নিজৰ অৰ্ধাংগিনীয়ে যাক ভগৱান আখ্যা দিছে, সেইজন মানুহক লৈ আমি ধৰ্মীয় ব্যাখ্যা দি আছোঁ আৰু সেইটোক লৈ আমি আলোচনা কৰি আছোঁ। সেইটো কেতিয়াও উচিত নহয়। মানুহজনক মুক্ত হৈ থাকিবলৈ দিয়ক, মানুহজনক কাঞ্চনজংঘা হৈ থাকিবলৈ দিয়ক, মানুহজনক ইউকেলিপ্টাছ হৈ থাকিবলৈ দিয়ক, মানুহজনক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়ক। আমি প্ৰত্যেকেই দেখিছোঁ যে ডিজিটেল আন্দোলন গঢ়ি উঠিছে, বিভিন্ন দল সংগঠনে বিভিন্ন সমদল উলিয়াইছে। আমি এই প্ৰত্যেকটো বস্তুক সমৰ্থন কৰোঁ। আমি নতুন প্ৰজন্মই এই প্ৰত্যেকটো বস্তু হোৱাটো বিচাৰোঁ। কিন্তু আমি জানো যে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটোত সকলো ধৰণৰ পদক্ষেপ লোৱা দৰকাৰ, যিবোৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত লোৱাটো খুবেই দৰকাৰী ন্যায় পাবলৈ। কিন্তু ইয়াত এনেকুৱা নহয় যে মই কৰিছোঁ, আমি কৰিছোঁ, এনেকুৱা ধৰণৰ বেলেগ এটাই কৰিলে সেই পদক্ষেপটো বেলেগ এটাই যদি কৰে তেতিয়া আমি কি কওঁ, সেইটোক লৈ সমালোচনা কৰোঁ। তেনেকুৱা নহয়। ইয়াত কোনো মই, আমি এনেকুৱা ধৰণৰ কথা নাই। কাৰণ জুবিন দাই কেতিয়াও মই আমিত বিশ্বাস কৰা নাছিল। আমি সকলোৱে মিলি এই কথাটোত তেওঁ বিলিভ কৰিছিল। আমি সকলোৱে মিলি কথাটোত তেওঁ বিলিভ কৰিছিল, বিশ্বাস কৰিছিল। গতিকে ইয়াত মই, আমি কৰিছোঁ, কোনোবাই কৰিছে, সমালোচনা কৰিছোঁ, তেনেকুৱা ধৰণৰ নহয়। গোটেই মিলি আমিবোৰে কৰিছোঁ। সেই কথাটো আমি বিশ্বাস ৰখা দৰকাৰ। কাৰণ জুবিন দাই সেইটোৱেই বিচাৰিছিল আৰু তেওঁক ন্যায় দিবলৈ আমি সেই পন্থাটোৱে আগুৱাই নিয়া দৰকাৰ। আৰু তেতিয়াহে আমি আচলতে জুবিন দাক ন্যায় দিব পাৰিম। আমি এইকেইদিনত প্ৰত্যেকেই দেখিছোঁ যে জুবিন দাৰ সমাধি ক্ষেত্ৰক লৈ এছঅপি বনোৱা হৈছে। এই আৱেগিক সময়খিনিত য'ত জুবিন দা নোহোৱা হ'বৰ আজি জাষ্ট 1 মান্থ হৈছে, এই সময়খিনিত আচলতে এইবোৰ বস্তুৰ প্ৰয়োজনীয়তা নাছিল। কাৰণ সকলোৱে আৱেগিক হৈ আছে। প্ৰত্যেকেই বিচাৰে তেওঁৰ লগত সময় কটাবলৈ। কিছুমানে ৰাতি যাব বিচাৰে, কিছুমানে দিনত যাব বিচাৰে, কিছুমানে নিজৰ কামখিনি শেষ কৰি ৰাতি ওলাই যাব বিচাৰে। গতিকে প্ৰত্যেকৰে সেই মানসিক স্থিতিটো বেলেগ বেলেগ। জুবিন দাক লগ পোৱাৰ, জুবিন দাৰ লগত অকলশৰে কথা পতাৰ, গতিকে এই সময়ত সেইবোৰ বস্তু অপ্ৰয়োজনীয়। কিন্তু এটা কথাও সঁচা বা মানিব লাগিব আমি যে তাত যদি কিবা আইন অমান্য হোৱা ঘটনা ঘটিছে বা এনেকুৱা হৈছে যে জুবিন দাৰ সত্তাটোক কোনোবাই যদি অপমানসূচক কিবা ঘটনা ঘটিছে, সেইবোৰক লৈ ডেফিনেটলি কঠোৰভাৱে প্ৰশাসনে গুৰুত্ব দিব লাগিব। কাৰণ সেইটো হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যে তাত এটা আইন শৃংখলা পৰিস্থিতি এটা প্ৰত্যেকেই বজাই ৰাখক আৰু সেই হিচাপে জুবিন দাক প্ৰত্যেকেই শ্ৰদ্ধাঞ্জলি দিয়ক। কোনোবাই যদি তেওঁৰ লগত সময় কটাব বিচাৰিছে সেইটো সম্ভৱ হওক। গতিকে সকলো কথা আইন শৃংখলাৰ মাজেৰে যাওক। আৰু এই 2টা দিনত ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিটো আমাৰ বিশালতা সেইটো আমি প্ৰত্যেকেই দেখিছোঁ।
অসমীয়া চিনেমাৰ যিটো উত্থান সেইটো আমি প্ৰত্যেকেই দেখিছোঁ জুবিন দাৰ যিটো সপোন সেইটো বাস্তৱত পৰিণত হোৱা আমি প্ৰত্যেকেই দেখিছোঁ আৰু তেওঁ যিটো এই ৰাস্তাটোৰে আমাক আগুৱাই লৈ গ'ল তেওঁ যিটো এই অৱস্থালৈ অসমখনক লৈ আহিলে এই অৱস্থালৈ অসমীয়া চিনেমাক লৈ আহিলে অসমীয়া গানক লৈ আহিলে সেইটো যদি আমি প্ৰত্যেকেই যদি সেই ৰাস্তাটোৰে আগুৱাই যাওঁ অসমক আমি বিশ্বত সদায় জিলিকাই ৰাখিব পাৰিম আৰু জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব পাৰিব আমি প্ৰত্যেকেই ৰৈ ৰৈ বিনালে চাম আমি প্ৰত্যেকেই জুবিন দাক শেষৰবাৰৰ বাবে চাম আৰু প্ৰত্যেকেই তেওঁক আমি এটা তেওঁৰ আশা পূৰণ কৰা হিচাপে আমি প্ৰত্যেকেই নিজৰ ফালৰ পৰা সেইখিনি চেষ্টা কৰিম আৰু তেওঁৰ সেই যিটো আশা আছিল যে গোটেই অসমখনে যাব ৰৈ ৰৈ বিনালে চাব আৰু আমি প্ৰত্যেকেই জানো যে ৰৈ ৰৈ বিনালে যিটো গান সেইটোৱে কিমান আচলতে দুখৰ গান আৰু সেই গানটোত যেনেকৈ কোৱা হৈছে যে ৰৈ ৰৈ বিনালে আৰু মই ভাবোঁ যে চিনেমাখন চোৱাৰ পিছত প্ৰত্যেকেই আচলতে ৰৈ ৰৈ বিনাই কান্দিব প্ৰত্যেকেই কান্দিব কাৰণ জুবিন দাক সেই অৱস্থাত কোনেও চাব নোৱাৰে আৰু যিটো 2 মিনিটৰ ভিডিঅ' সেইটোৱেই চাগে সকলোৰে চকুত চকু পানী আনি দিছে আৰু 2 ঘণ্টা 2.5 ঘণ্টাৰ চিনেমাখনে কি কৰিব সেয়া চাগে আমি আজি আচলতে কল্পনা কৰিব নোৱাৰিম এই সময়খিনিত গতিকে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব জুবিন দাক আমি জাষ্টিচ দিব লাগিব প্ৰত্যেকেই লাগিব প্ৰত্যেকেই তেওঁক লৈ কাম কৰিব লাগিব আৰু তেওঁৰ যিবোৰ সপোন আছিল সেইবোৰ পূৰণ কৰিবলৈ আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব নমস্কাৰ